ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈছিলোঁ আৰু যাওঁতে কাজিৰঙাত খন্তেক ৰৈছিলোঁ আৰু তেতিয়াই দেখিলোঁ এই গড়কেইটাই আপোন ভোলা হৈ চৰি আছে। মই কেমেৰাত বন্দী কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ, যদিও খুব স্পষ্টকৈ কৰিব নোৱাৰিলোঁ আৰু ভিডিঅ' কৰাত মই ইমান এক্সপাৰ্টো নহয়। তথাপিও যি আনিলোঁ সেয়াই আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ এহাল গড় চৰি আছে। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোকে বিচাৰিছোঁ। আজি মোৰ পিছ চোতালৰ বাগিচাখনলৈ আপোনালোকক লৈ আহিলোঁ। বাগিচা বুলি ক'লে অৱশ্যে ভুল হ'ব, বাগিচা নহয়। মই এই অংশটোতে সংগ্ৰহ কৰা প্লাণ্টবিলাক মই ৰাখোঁ আৰু মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক কওঁৱেই মোৰ স্পেচ খুব কম। যি অকণমান ঠাই আছে তাতে মই প্লাণ্টবিলাক ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এই যে লুংলুঙীয়া বাটটো দেখিছে, এই বাটটোৰে মই অহা যোৱা কৰোঁ। আহকচোন বাৰু আজি আপোনালোক মোৰ লগে লগে কিমান দূৰলৈ আপোনালোকক লৈ যাম ভগৱানেহে জানে। আহি থাকিব কিন্তু দেই। এইখিনি ঠাইতে মই প্লাণ্টবিলাক ডাঙৰ কৰোঁ আৰু ইয়াৰ পৰাই এটা দুটাকৈ তুলি মই কণ্টেইনাৰত লগাওঁ আৰু ঘৰখনৰ বিভিন্ন কোণত মই সজাই ৰাখোঁ। এইখিনি ঠাইত এয়া মোৰ ক্ৰ'টন আছে, ফিলডেণ্ড্ৰন আছে, কালাডিয়াম আছে আৰু এইজোপা হৈছে কলিয়াছ, নিয়ন কালাৰৰ কলিয়াছ, বহুত ওখ হৈছে। ময়ো চাইছোঁ এইজোপানো কিমান ওখ হয়, ফুলো ফুলিছে। আৰু এইজোপা হৈছে নয়নতৰা, এপাহ দুপাকৈ ফুল ফুলিয়েই থাকে। আৰু এয়া চাওক ড্ৰেচিনা, ক্ৰ'টন, ড্ৰেচিনা, ডিনাৰ প্লেট, এনেদৰে কিছুমান সাধাৰণ প্লাণ্টেই মই এইখিনি ঠাইত ৰাখিছোঁ। প্লাণ্ট সাধাৰণেই হওক বা নামী দামীয়েই হওক, ইহঁতৰ লগত কটোৱা সময়খিনি কিন্তু বৰ মধুময়। ইহঁতে আপোনাক সকলো চিন্তাৰ পৰা আঁতৰাই ৰাখিব পাৰিব। এই গছখিনিৰ মালিক কেৱল ময়ে, মোৰ হাততেই ইহঁত ডাঙৰ হৈছে। আপোনাৰ যদি কৰ্মব্যস্ততা কিছু কমিছে, মই ক'ম যে আপুনি কেইজোপামান প্লাণ্ট লগাওক আৰু ইহঁতৰ লগত সময় কটাওক। এই প্লাণ্টবোৰে আপোনাক সকলো চিন্তাৰ পৰা আঁতৰাই ৰাখিব পাৰিব। মই এইখিনি ঠাইত ৰাখিয়ে প্লাণ্টবিলাকক যতন লওঁ আৰু কেতিয়াবা যদি এজোপা প্লাণ্ট মৰি যায় মোৰ খুব বেয়া লাগে। এনে লাগে মোৰ অযত্নতে যেন প্লাণ্টজোপা মৰি গ'ল। মই কোনো অভিজ্ঞতাপুষ্ট ব্যক্তিও নহয়, মই ইহঁতৰ লগত থাকি অভিজ্ঞতা আহৰণহে কৰিছোঁ। মই প্লাণ্টবিলাকৰ প্ৰকৃতি বুজি পাইছোঁ। মোৰ এইখিনি ঠাইত বৰ বেছি ৰ'দ নপৰে, পুৱাৰ এচেৰেঙা ৰ'দহে পৰে। সেইকাৰণে যিবিলাক ফুল ফুলা গছ আছে, ফুল অলপ কমকৈ ফুলে, একেবাৰে নুফুলা নহয়, ফুলে কমকৈ ফুলে। আমি সকলোৱে জানো যে ফুল ফুলিবৰ কাৰণে ৰ'দৰ খুব প্ৰয়োজন, গতিকে তেনে এটা পৰিৱেশ দিব পাৰিলেহে ফুলবিলাকো ফুলিব। সেয়েহে হয়তো মোৰ ফুল কমকৈ ফুলে, কিন্তু অন্যান্য প্লাণ্টখিনি খুব ভাল হৈ আছে। মই প্লাণ্টবিলাক বৰ লেপাথেপাকৈ থৈ দিছোঁ। ঠাইৰ অভাৱৰ কাৰণে আচলতে এনেকুৱা হৈছে, কিন্তু প্লাণ্টবিলাক সংপ্ৰিয়, ইহঁতে সং ভাল পায় আৰু প্লাণ্টে সংগীত শুনে। সেই কথা হয়তো আপোনালোকে সকলোৱে জানে। অৰ্কিডৰ নাৰ্চাৰীবিলাকত 24 ঘণ্টাই সংগীত শুনাই থাকে, সিহঁতক সংগীত বজাই থয় আৰু আপুনি মই শুনাৰ দৰে সেই সংগীত নহয়, সেই সংগীত কিছু পৃথক। ফুলো নুফুলোকৈ শেহতীয়াভাৱে মোৰ এয়া গুলপীয়া ৰঙৰ ৰেইন লিলি 3 পাহ ফুলিল। ৰেইন লিলি, ইহঁতৰ নামেই হৈছে ৰেইন লিলি, গতিকে বৰষুণ পালেহে ৰেইন লিলি ফুলে আৰু এই যে বৰষুণ যাক পালে তেতিয়াই ৰেইন লিলি কেইপাহ ফুলিবলৈ আৰম্ভ কৰিল। মোৰ কেইবাটাও ৰং আছিলে, কিন্তু বাকীকেইটা ৰং দেখোন এইবাৰ ফুলা নাই। হয়তো নুফুলিবও পাৰে বা পলমকৈ ফুলিবও পাৰে, মই আশা এৰি দিয়া নাই। ফুলিলে নিশ্চয় আপোনালোকক দেখুৱাম। এয়া চাওক, কথনা ফুলপাহ ফুলিছে আৰু এটা কলিও ওলাইছে। এয়া চাওক, এনেকৈ এপাহ দুপাহ ফুলি থাকে। নাইট কুইন বা ব্ৰহ্মকমলৰ পাত দুখন আনিছিলোঁ আজি 4 মাহমানৰ আগতে, আৰু এই মলাটোতে অকল বালিত গুজি থৈছিলোঁ। ইয়াৰ পৰাই দেখিছেনে, এয়া 2খন পাতৰ পৰাই 2খনকৈ পাত ওলাইছে। এয়া চাওক, যথেষ্ট পাতকেইখন ডাঙৰ হৈছে আৰু ইহঁতৰ বংশবৃদ্ধি পাতৰ পৰাও হয়।
এই স্নো হোৱাইট এগ্লনিমাৰ কাটিংটো পানীত থোৱা বহুত দিন হ'ল আৰু ইয়াৰ শিপা বেছিকৈ ওলোৱা নাই, মাত্ৰ দুডাল ওলাইছে, এই দুডাল শিপা ওলাইছে। আৰু মই এতিয়া ভাবিছোঁ ইয়াক মই মাটিলৈ লৈ যাম, এটা কণ্টেইনাৰত লগাই দিম, নহ'লে হয়তো বেয়া হৈ যাব পাৰে। আজিৰ দিনটোত মই এইটো কাম কৰিলোঁ, এই লিপষ্টিক এগ্লনিমাৰ কাটিংটো, স্নো হোৱাইট এগ্লনিমাৰ কাটিংটো আৰু এই এৰেলিয়াৰ কাটিংকেইটা মই কণ্টেইনাৰত লগাই দিলোঁ। লগোৱাটো আপোনালোকক নেদেখুৱালোঁ, আপোনালোকে সকলোৱে জানেই। আৰু ইয়াৰ খালি মাটিটো মই প্ৰস্তুত কৰোঁতে মই 50% যদি বাৰীৰ মাটি ল'লোঁ, বাকী 50%ত মই কেঁচুসাৰ, বালি আৰু শুকান পাতৰ গুড়ি মিহলি কৰি মাটিটো প্ৰস্তুত কৰি ল'লোঁ। আৰু এইটো লগোৱাৰ পিছত, প্লাণ্টকেইটা লগোৱাৰ পিছত কিছুদিন অলপ ছাঁ পৰা ঠাইত, ঠাণ্ডা ঠাইত থৈ দিব লাগে আৰু সৰহকৈ পানী দি ৰাখিব লাগে। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি যাব। আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। আজিলৈ আহোঁ।